নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিওলৈ আজি আমি এই ভিডিওত আলোচনা কৰিম বৰ্তমান যে সেন্সাস চলি আছে সেই সেন্সাসৰ সময়ত ইনুমাৰেটৰ সকলে ডাটা এন্ট্ৰি কৰোতে হৈ থকা কিছুমান ভুল আৰু সুপাৰভাইজাৰ সকলে চাবলগীয়া সেই পইণ্টখিনি যে কোনখিনি কোৱেশ্যনত তেওঁলোকে বহুত বেছি গুৰুত্ব দিব লগা আছে আৰু কোনখিনি পইণ্ট তেওঁলোকে বাৰে বাৰে চাব ভেৰিফাই কৰিব তাৰ পাছতহে ওকে কৰিব আৰু যদি সেই পইণ্টখিনিত কিবা খেলিমেলি ৰৈ গৈছে তেনেহলে ইনুমাৰেটৰ সকলক জনাই দিব যে এই পইণ্টটো আপোনালোকে ঠিক কৰি দিয়ক আৰু ইনুমাৰেটৰ সকলেও যেতিয়া আপোনালোকে ডাটা এন্ট্ৰি কৰিব এই পইণ্ট কেইটাত বহুত বেছি সাৱধানে এন্ট্ৰি কৰিব যাতে কোনো ভুল ৰৈ না যায় ঠিক আছে আমি আগবাঢ়িছো মূল ভিডিওটোলৈ এতিয়া প্ৰথম পইণ্টটোৱে হৈছে আমাৰ যেটো বিল্ডিং নাম্বাৰ এতিয়া বহুতখিনি এনেকুৱা ঘটনা হৈ আছে যে বিল্ডিং নাম্বাৰবোৰ মানে দিউতে কেতিয়াবা এন্ট্ৰি কৰোতে খেলিমেলি হৈ গৈছে ধৰি লওক বিল্ডিং নাম্বাৰ 1 দি আছিল নেক্সট 2 হ'ব লাগিছিল 3 বহি গল বা কেতিয়াবা এনেকুৱা হৈছে বিল্ডিং নাম্বাৰ 2 দিছিল কিন্তু তাৰ আগত মানে নিজৰ এটো আসলতে আঙুলি লাগি গৈ এনেকে 1 এটা হৈ গল মানে 12 বনি গল এনেকুৱা ধৰণৰ বহুত খেলিমেলি হৈছে সো সেই ভুলখিনি আপোনালোকে নকৰিবৰ কাৰণে বহুত সাৱধান হ'ব লাগিব এই প্ৰথম যিখন উইন্ডো থাকিব প্ৰথম যেটো আপোনালোকে দেখা পায় লাইন নাম্বাৰ থাকে বিল্ডিং নাম্বাৰ থাকে সেন্সাস হাউস নাম্বাৰ থাকে এই গিটা বস্তু কিন্তু আপোনালোকে বহুত সাৱধানে চাব লাগিব বিশেষকৈ বিল্ডিং নাম্বাৰটো আপোনালোকে মিছ কৰিব নোৱাৰিব কিবা কাৰণত যদি মিছ হৈছে তেনেহলে আপোনালোকে সেই বিল্ডিং নাম্বাৰটো কিন্তু দিব লাগিব মানে আমি বিল্ডিং নাম্বাৰৰ যেটো সিৰিয়েল হেতু আমি ব্ৰেক কৰিব নোৱাৰো সেন্সাস হাউস নাম্বাৰটো কেতিয়াবা ব্ৰেক হৈ যাব পাৰে কিবা কাৰণত আমি যদি ঘৰ এটা লক দেখুৱাইছো বা লাইন নাম্বাৰটো কেতিয়াবা মিছ হৈ যাব পাৰে কেতিয়াবা যদি আমি লাইন এটা ডিলিট কৰি দিলো কিন্তু বিল্ডিং নাম্বাৰটো আমি মিছ কৰিব নোৱাৰো বিল্ডিং নাম্বাৰ সিৰিয়েলি যাবই লাগিব আৰু যদি কিবা কাৰণত বিল্ডিং নাম্বাৰ কোনোবা এটা থাকি গৈছে আপোনালোকে পাছত হলেও সেই বিল্ডিং নাম্বাৰটো কিন্তু এড কৰিব বিল্ডিং নাম্বাৰ আপোনালোকে মাজত এৰি থৈ না যাব এতিয়া ইয়াত আপোনালোকে মন কৰিবচোন ধৰি লওক এইটো ডাটা এন্ট্ৰি কৰিছিলে কোনোবা এজন ইনুমাৰেটৰে আপোনালোকে দেখিছে লাইন নাম্বাৰ 3 ত বিল্ডিং নাম্বাৰ 1 আছে তাত সেন্সাস হাউস নাম্বাৰ 2 আছে আকৌ লাইন নাম্বাৰ 4 ত বিল্ডিং নাম্বাৰ 3 আহি গল এতিয়া বিল্ডিং নাম্বাৰ 2 টো মিছ হৈ গল মাজত এইটো আপোনালোকে নটিস কৰিব লাগিব ইনুমাৰেটৰ জনে যদি কথাটো নটিস কৰিব পৰা নাই তেনেহলে কিন্তু সুপাৰভাইজাৰ জনক কথাটো নটিস কৰিব আৰু লগে লগে ইনুমাৰেটৰ জনক জনাও যে আপুনি বিল্ডিং নাম্বাৰ 2 টো কিন্তু মিছ কৰিছে যাতে হেতু পৰৱৰ্তী পৰ্যায়ত কিবা কৰি হলো বিল্ডিং নাম্বাৰটো আপোনালোকে দিব পাৰে বিল্ডিং নাম্বাৰ কোনো কাৰণতে আপোনালোকে মিছ নকৰিব এতিয়া আহিছো নেক্সট পইণ্টলৈ এই নেক্সট পইণ্টটো হৈছে টোটাল নাম্বাৰ অফ পাৰ্সনস ৰিসাইডিং ইন দা হাউসহোল্ড যে সেই ঘৰটোত কিমানজন মানুহে বাস কৰে যেটো হৈছে 10 নম্বৰ কোৱেশ্যনটোত থাকে এতিয়া এই ক্ষেত্ৰত বহুতৰে প্ৰশ্ন আছে যে কোন কেইজন মানুহক আমি কাউন্ট কৰিম কোন কেইজন মানুহক কাউন্ট নকৰো এতিয়া আপোনালোকে ধৰি লওক এঘৰ মানুহ হলে আপোনালোকে সেন্সাস কৰিবলৈ গৈছে সেই মানুহ ঘৰত কোনোবা এজন ব্যক্তি তেওঁ চাকৰি সূত্ৰে হওক পঢ়াশুনাৰ কাৰণেই হওক বাহিৰত আছে এতিয়া পঢ়াশুনাৰ কাৰণে বা চাকৰি সূত্ৰে যিজন বাহিৰত আছে আজি গৈ কাইলৈটো ঘূৰি নাহে ঠিক আছে সেই তেনেকুৱা ধৰণৰ সিচুৱেচনত আপোনালোকে সেই ব্যক্তিজনক ইয়াত কাউন্ট নকৰিব আৰু লগতে আৰু এটা সিচুৱেচন কি হয় ধৰি লওক সেই ঘৰখনত আপোনালোকৰ কাম কৰা কোনোবা ব্যক্তি আছে কাম কৰা মানুহ আছে যিজন বেলেগৰ হয় কিন্তু তেওঁলোকে আপোনালোকৰ ঘৰতে আপোনালোকৰ লগতে খায় ঠিক আছে আপোনালোকৰ লগতে থাকে আপোনালোকৰ লগতে খায় বা সেপাৰেটলি আপোনালোকে এটা ঘৰ ৰাখি দিছে কিন্তু তেওঁ আপোনালোকৰ লগতেই খায় তেতিয়াও কিন্তু আপোনালোকৰ হাউসহোল্ড মেম্বাৰৰ সেই যেটো নাম্বাৰ হয় সেই নাম্বাৰটোত আপোনালোকে তেওঁক এড কৰিব লাগিব সেই কথাটো আপোনালোকে কিন্তু চাব লাগিব ইয়াত যাতে কোনো ধৰণৰ অমিশন হৈ না যায় কোনো এজন ব্যক্তি বাদ পৰি না যায় আৰু কোনোবা এজন ব্যক্তি যাতে ডুপ্লিকেট এন্ট্ৰিও নহয় সেই কথাটো আপোনালোকে কিন্তু চাব লাগিব তাৰ পিছত আহিলে নেম অফ দা হেড অফ দা হাউসহোল্ড এতিয়া নেম অফ দা হেড অফ দা হাউসহোল্ড আমি নৰ্মেল হাউসহোল্ডৰ ক্ষেত্ৰত মানুহ এজনৰ নামেই দিম ঠিক আছে হেতু শুদ্ধই থাকিব কিন্তু আপোনালোকে চাব লাগিব যদি আপোনালোকে ইনষ্টিটিউচনেল হাউসহোল্ড দেখুৱাইছে যত আপোনালোকৰ হাউসহোল্ড নাম্বাৰ 999 জেনাৰেট হৈছে তেনেকুৱা হাউসহোল্ডত আপোনালোকে কেতিয়াও ব্যক্তিজনৰ নাম নিলিখিব আৰু এই কথাটো ইনুমাৰেটৰ জনেও চাব
আৰু লগতে সেই ভুলটো যদি কিবা কাৰণত ইনুমাৰেটৰজনে কৰিছে ছুপাৰভাইজাৰজনে কিন্তু চাব লাগিব যে 999 থকা হাউচহোল্ড নাম্বাৰ 999 থকা কোনোবা এটা লাইনত বা কোনোবা এটা ঘৰত আপোনালোকৰ সেই যিটো নেম অফ দ্য হেড অফ দ্য হাউচহোল্ড সেই নামটো ব্যক্তিৰ নাম গৈছে নে এজন ৱাৰ্ডেন হওক বা বেলেগ কিবা এটা ডেজিগনেশ্যন গৈছে ঠিক আছে ইয়াত আমি ডেজিগনেশ্যনটোহে লিখিম ইয়াত আমি কোনো ধৰণৰ ব্যক্তিৰ নাম নিলিখোঁ যেতিয়া ইনষ্টিটিউচনেল হাউচহোল্ড হ'ব যদি নৰ্মেল হাউচহোল্ড হয় যিবোৰ আমি ঘৰৰ গণনা কৰিম সেইবোৰত কিন্তু ইয়াত মানুহৰ নামহে বহিব ইয়াত কিন্তু তেতিয়া কোনো ধৰণৰ ডেজিগনেশ্যনৰ কথা নাহে তাৰপাছত আহিলে নেক্সট পইণ্টটো কাষ্টৰ লগত ৰিলেটেড এতিয়া কাষ্টৰ লগত ৰিলেটেড কথাটো কেনেকুৱা ধৰণৰ যে আপোনালোকে SC নে ST সুধিছে ঠিক আছে এতিয়া SC নে ST সেইটো আকৌ ভেৰিফাই কৰিব লাগিব এতিয়া আপোনালোকৰ যেতিয়া ট্ৰেইনিং হৈছিল ট্ৰেইনিঙৰ সময়ত এনেকুৱা এখন শ্লাইড আপোনালোকক দেখুওৱা হৈছিল আৰু তেতিয়া আপোনালোকক কোৱা হৈছিল যে SC কোনখিনি হ'ব পাৰে এতিয়া আমি মানুহজনে যদি SC বুলি কৈছে তেনেহ'লে আমি আকৌ ভেৰিফাই কৰিব লাগিব যে তেওঁৰ ধৰ্মটো কি হয় যদি তেওঁ হিন্দু শিখ বা বুদ্ধিষ্ট হয় তেতিয়াহে কিন্তু আমি SC বুলি মানি ল'ম যদি তেওঁ ইয়াত এই নথকা কোনোবা ধৰ্ম হয় তেনেহ'লে কিন্তু আমি কেতিয়াও SC বুলি মানি নল'ম আকৌ ST কিন্তু কথাটো কি কৈছে যে যিকোনো এটা ধৰ্মৰ মানুহ ST হ'ব পাৰে বুলি কৈছে কিন্তু ইয়াৰ লগতে আপোনালোকক এখন লিষ্ট দিয়া হৈছে যেতিয়া আপোনালোকে 13 নম্বৰ কুৱেশ্যনটো পাবগে 13 নম্বৰ কুৱেশ্যনটোৰ তলত আপোনালোকে এটা লাইন দেখিব য'ত ঠিক এনেকৈ দেখিব ক্লিক হিয়াৰ টু ভিউ SC ST লিষ্ট সেই যিখন লিষ্ট আপোনালোকে একবাৰ চাই ল'ব যদি সেই লিষ্টৰ মতে পৰিছে তেতিয়াহে আপোনালোকে SC বা ST বুলি গণ্য কৰিব নহ'লে আপোনালোকে আদাৰ দিব লাগিব ইয়াৰ পাছত আহিলোঁ নম্বৰ অফ মেৰিড কাপলছৰ কথাটোলৈ এতিয়া এইটোত বহুতৰে খেলিমেলি হৈ আছে যে মানুহজন বা মানুহগৰাকী বিয়া হ'ল কিন্তু তেওঁলোকে পঢ়া শুনাৰ কাৰণে বা চাকৰি সূত্ৰে সেপাৰেটলি থাকে বেলেগ বেলেগ ঠাইত থাকিব লগা হৈছে কিন্তু সেই ক্ষেত্ৰত তেওঁলোকে মেৰিড কাপল কি বুলি দেখুৱাব যেহেতু তেওঁলোকে বিয়া হৈছে আমাৰ সাধাৰণ মানুহৰ কনসেপ্ট কি মেৰিড মানে আমি মেৰিড কাপল আছে বুলি দেখাই দিম কিন্তু এই ভুলটো আপোনালোকে নকৰিব কিন্তু কেতিয়াও আপোনালোকে যদি হাজবেণ্ড এণ্ড ৱাইফ একেলগে থকা নাই যদি তেওঁলোকে একেলগে নাই তেতিয়া আপোনালোকে কিন্তু মেৰিড কাপল বুলি দেখুৱাব নোৱাৰিব যদি হাজবেণ্ড আছে অকল ৱাইফ বাহিৰত থাকে কিবা কৰ্মসূত্ৰে তেনেহ'লে আপোনালোকে মেৰিড কাপলত 0 দেখুৱাব লাগিব ঠিক তেনেকৈ যদি হাজবেণ্ডজন আছে ৱাইফ ঢুকাই গৈছে বা ৱাইফ আছে হাজবেণ্ডজন ঢুকাই গৈছে তেনেহ'লেও আপোনালোকে মেৰিড কাপল 0 দেখুৱাব লাগিব মানে সেইটো হৈছে আপোনালোকে এইটো চাব যে দুইজন আছে নে নাই দুইজন থাকিলে আপোনালোকে মেৰিড কাপল বুলি কাউন্ট কৰিব আৰু যদি দুইজন নাই তেনেহ'লে আপোনালোকে মেৰিড কাপল বুলি কাউন্ট নকৰিব এই কথাটো কিন্তু ধ্যান দিবলগীয়া বহুতৰে এইটো অকমান খেলিমেলি লাগি আছে আৰু এই কথাটো আপোনালোকে ভালকৈ লক্ষ্য কৰিব ইয়াৰ পাছত আহিলে মেইন সোৰ্স অফ ড্ৰিংকিং ওয়াটাৰ এটা ড্ৰিংকিং ওয়াটাৰ সোৰ্সটোৰ ক্ষেত্ৰত আমি কিনো চাব লগা আছে ইয়াত মানে আমাৰ অসুবিধাটো কি হৈ যায় যে আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা যিবোৰ একুৱাগাৰ্ড হওক বা অন্য কিবা আমি ফিল্টাৰ ব্যৱহাৰ কৰিছো ঘৰত সেইবোৰ কেতিয়াও আপোনালোকে টেপ ওয়াটাৰ ফ্ৰম ট্ৰিটেড সোৰ্স বুলি গণ্য নকৰিব কোনবোৰ টেপ ওয়াটাৰ ফ্ৰম ট্ৰিটেড সোৰ্স হ'ব যিবোৰ এনেকুৱা ধৰণৰ এটা ধৰি লওক গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক বা লোকেল বডিজ বা পঞ্চায়ত বা পাব্লিক কোনবা প্ৰাইভেট এজেন্সি ফালৰ পৰা যদি এনেকৈ এটা মানে ট্ৰিটমেন্টৰ জৰিয়তে আপোনালোকৰ ঘৰলৈ সাপ্লাই দিছে তেতিয়াহে আপোনালোকে কিন্তু এই যেটো ফাৰ্স্ট অপচন আছে হেতু ক্লিক কৰিব নহলে আপোনালোকে যদি ঘৰত এই তেনেকুৱা ধৰণৰ যিবোৰ আৰু যিবোৰ ফিল্টাৰ ইউজ কৰে বা ক্যান্ডেল ফিল্টাৰ ইউজ কৰে যিকোনো প্ৰকাৰে আপোনালোকে ফিল্টাৰ কৰি ললেও কিন্তু আপোনালোকে 1 নম্বৰ অপচনটো সিলেক্ট কৰিব নোৱাৰিব সেই কথাটো আপোনালোকে মন কৰিব আৰু এটা খেলিমেলি হৈ যায় এই কোৱেশ্চনটোতে যেটো আছে যে আমাৰ হ্যান্ড পাম্প আৰু টিউবৱেল সো টিউবৱেল বুলি ক'লে আমাৰ মানে মনত সেই হ্যান্ড পাম্পৰ নিচিনা সেই কথাটোই আহে এটা এই ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব কি যেটো ডিজেল পাম্প বা ইলেক্ট্ৰিক পাম্প ইউজ কৰি তলৰ পৰা যেটো পানী উঠাও তেতিয়াহে কিন্তু আপোনালোকে টিউবৱেল বুলি দেখুৱাব এই কথাটো আপোনালোকে চাব লাগিব
তাৰপিছত আহিলে মেইন চ'ৰ্চ অফ লাইটিং। এতিয়া কথাটো এনেকুৱা যে আমি ভুল কৰোঁ বুলি কৰি নিদিওঁ, কেতিয়াবা ভুল হৈ যায়। এতিয়া আমি যিহেতু গণনা কৰি থাকোঁতে যথেষ্ট কিছুমানৰ অসুবিধা হৈছে, বহুত দুৰ্গম অঞ্চলত যাব লগা হৈছে, এনেকুৱা ধৰণৰ কষ্টৰ মাজত কেতিয়াবা অলপ খেলি মেলি হৈ যোৱাৰ চান্স থাকি যায়। কিন্তু সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতু ডাটা আমি এডিট কৰিব পৰা অপশ্যনো আছে। সেইবাবে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ডাটাবোৰত খেলি মেলি হৈ গৈছে, আপোনালোকে পাছত হ'লেও এডিট কৰি ল'ব। এতিয়া আহিছোঁ নেক্সট পইণ্টটোলৈ, যিটো হৈছে মেইন চ'ৰ্চ অফ লাইটিং। এতিয়া আপোনালোকে এই কুৱেশ্যনটোৰ ক্ষেত্ৰত যিটো 6 নম্বৰ অপশ্যন আছে ন' লাইটিং, সেই অপশ্যনটো কিন্তু ক্লিক কৰাৰ আগত ভাবি চাব, ন' লাইটিং বুলিলে কি বুজাইছে? একেবাৰে অন্ধকাৰত থাকে মানে তেওঁলোকে। ৰাতিটো কেতিয়াও মানে কোনো দিনেই তেওঁলোকে লাইট ব্যৱহাৰ কৰি পোৱাই নাই। লাইট মানে কেনেকুৱা লাইট? ইয়াত অকল ইলেক্ট্ৰিচিটি লাইটৰ কথা কোৱা নাই, ইয়াত বেলেগ চাকি জ্বলোৱা কথা কৈছে, ছ'লাৰৰ যোগেদি কিবা পোহৰ কৰাৰ কথা কৈছে, বা যিকোনো এটা বস্তুৰ জৰিয়তে তেওঁলোকে কি কৰিছে, ৰাতি যেতিয়া কিবা কিবি কাম কৰিব লগা হয় পোহৰ কৰি লৈছে। এনেকুৱা ঘৰটো আমি নেদেখোঁ, এনেকুৱা ঘৰটো আমি দেখা নাপাওঁ। যদি আপোনালোকে এই অপশ্যনটো ক্লিক কৰে, তেতিয়া কিন্তু কথাটো অলপমান চেঞ্চিটিভ হৈ যাব। সেইবাবে আপোনালোকে ভালকৈ চাই ল'ব যে মানুহ ঘৰৰ একেবাৰে অন্ধকাৰতটো নাথাকে কেতিয়াও, সেই কথাটো আপোনালোকে কিন্তু চাই ল'ব। আৰু চোৱাৰ পাছতহে একেবাৰে ভেৰিফাই কৰি যিটো অপশ্যন হ'ব লাগে সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তাৰপাছত আহিলে এক্সেছ টু লেট্ৰিন, যিটো হৈছে বহুত বেছি চেঞ্চিটিভ কথা, যিটো আপোনালোকে যেতিয়া ট্ৰেইনিং লৈছিলে, ট্ৰেইনিং লোৱাৰ সময়ত বাৰে বাৰে কোৱা হৈছিলে যে এই পইণ্টটো কিন্তু আপোনালোকে বহুত বেছি সাৱধানে এণ্ট্ৰি কৰিব লাগিব। কিয় কৈছিলে? যিহেতু আপোনালোকক ট্ৰেইনিং ছেশ্যনত কোৱা হৈছে, সেইবাবে আপোনালোকে এই পইণ্টটো কিন্তু বহুত বেছি সাৱধানে এণ্ট্ৰি কৰিব। ন' যিটো অপশ্যন আছে, ন' অপশ্যনটো যাতে আপোনালোকে ক্লিক নকৰে। এইটো যদি কিবা কাৰণত ক্লিক হৈ যায়, তেনেহ'লে ভৱিষ্যতে ইনস্পেকশ্যন হ'ব লগা চান্স আছে। আৰু সেইটো কাৰণে আপোনালোকে কথাটো ভালকৈ ভাবি মেলি চাব, আৰু ভালকৈ ভাবি মেলি তাৰ পাছত ফাইনেল এটা ডিচিশ্যন ল'ব, তাৰ পাছতহে কিন্তু এণ্ট্ৰি কৰিব। আৰু এই কথাটো কিবা কাৰণত যদি ইনুমাৰেটৰজনে ভুলকৈ ডাটাটো ভৰাই দিছে, বা কিবা কাৰণত যদি তেওঁ অপেন বুলি দেখুৱাই দিছে, তেতিয়াহ'লে কিন্তু যিজন ছুপাৰভাইজাৰ আছে, ছুপাৰভাইজাৰজনে কথাটো ভালকৈ ভাবি চাব। আপোনালোকে ওপৰৰ চাৰ্জ অফিচাৰৰ লগত কথাখিনি পাতি মেলি তাৰ পাছতহে কিন্তু এইটো প্ৰচিড কৰিব। ইয়াৰ পিছত আমি ইয়াৰ নেক্সট পইণ্টলৈ আহিলোঁ, এইটো হৈছে এভেইলেবিলিটি অফ কিটচেন এণ্ড LPG PNG কানেকশ্যন এণ্ড ফিউল ইউজড ফৰ কুকিং। দুটা বেলেগ বেলেগ কুৱেশ্যন। এটা আছে যে কিটচেন আৰু LPG কানেকশ্যন আছে নে নাই, ঠিক আছে। আৰু যিটো নেক্সট কুৱেশ্যন সেইটো হৈছে কোনটো ফিউল তেওঁলোকে মানে আহাৰ প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। এতিয়া এই দুটা মই কিয় দেখুৱাইছোঁ, আপোনালোকে যদি যিটো 24 নম্বৰ কুৱেশ্যন আছে, তাত যিটো PNG LPG কানেকশ্যনৰ কথা কোৱা হৈছে, আপোনালোকে যদি তাত দেখুৱাই দিয়ে যে তাত LPG PNG কানেকশ্যন নাই বুলি, যিটো আছে ডাজেণ্ট হেভ LPG PNG কানেকশ্যন, যিটো 2 নম্বৰ পইণ্টটোত আছে, 4 নম্বৰ পইণ্টটোত আছে আৰু 6 নম্বৰ পইণ্টটোত আছে। এইকেইটা যদি আপোনালোকে কিবা কাৰণত দেখুৱাই দিছে, তাৰ পাছত যদি আপোনালোকে 25ত গৈ কুৱেশ্যন নম্বৰ 25ত আকৌ মেইন ফিউল বুলি আকৌ LPG PNG কানেকশ্যন যিটো 6 নম্বৰ পইণ্ট আছে, সেইটো যদি আপোনালোকে দেখুৱাই দিছে, তেতিয়া কিন্তু গোটেই প্ৰক্ৰিয়াটো খেলি মেলি হৈ যাব। দুইটা কুৱেশ্যন আনচাৰটো মিলা নাই। এটাত কৈছে আপোনালোকে LPG PNG কানেকশ্যন নাই, আকৌ এবাৰ কৈছে যে LPG PNG তেওঁলোকৰ মেইন ফিউল। চ' দুটা কণ্ট্ৰাডিক্টৰী আনচাৰ হৈ যাব। সেইবাবে আপোনালোকে এই কুৱেশ্যনকেইটা কিন্তু ভালকৈ ফিল আপ কৰিব। এতিয়া মই বাৰে বাৰে কৈ আছোঁ, আমি ভুল কৰোঁ বুলি নকৰোঁ, নিজে হৈ যায় কেতিয়াবা। কিবা কাৰণত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰোঁতে হয়তো আঙুলিটোৰ কাৰণে কিবা এটা হ'ব পাৰে, বা মোবাইলটোৰ কাৰণে কিবা এটা হ'ব পাৰে, কেতিয়াবা লাগি যাব পাৰে। কিন্তু পাছত আকৌ ভেৰিফাই কৰিব যে এই ডাটাটো মই কিবাকৈ ভুলকৈ দিলোঁ নেকি। সেইটো কাৰণে কিন্তু মই এই কথাখিনি আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই ল'ব। তাৰপাছত আহিলে ৰেডিঅ' ট্ৰানজিষ্টৰ, যিটো আচলতে ৰেডিঅ' আছেনে নাই প্ৰশ্নটোত এনেকুৱা যে যদি তেওঁলোকে আছে বুলি কয়, এনেই ৰেডিঅ'টো থাকিলে নহ'ব, ফাংচনেল ৰেডিঅ' আছেনে নাই সেইটোহে সোধা হৈছে ইয়াত। এতিয়া আপোনালোকক যেতিয়া ট্ৰেইনিং পিৰিয়ড আছিল, ট্ৰেইনিং পিৰিয়ডত এই যিখন শ্লাইডখন দেখুওৱা হৈছিল, যিটো এটা ক্লেৰিফিকেশ্যন এক্সাম্পল বুলি কোৱা হৈছে যে when I ask about radio in household,
I mean availability of a functional radio. যে মই ৰেডিঅ' কানেকশ্যন আছে নে নাই সুধিছোঁ, সেইটো ঠিক আছে, কিন্তু তেওঁ যদি আছে বুলি কৈছে আকৌ আপোনালোকে ক্ৰছ চেক কৰিব লাগিব যে সেই ৰেডিঅ'টো সঁচাকৈ এক্টিভ হয় নে নহয়, এইটো ফাংচনেল হয় নে নহয়। এনেই যদি আছে বহুত পুৰণা ৰেডিঅ' এটা যিটো একেবাৰে কাম নাই, আপোনালোকে সেইটো কিন্তু তেতিয়া কাউণ্ট নকৰিব। সেইকাৰণেই এই কথাটো মই আপোনালোকক দেখুৱাই দিছোঁ, আৰু এইটো যাতে আপোনালোকে যেতিয়া ফিল আপ কৰিবৰ সময় হয় এণ্ট্ৰি কৰোঁতে আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত আহিলে নেক্সট কুৱেশ্যনটো, যিটো এক্সেছ টু ইণ্টাৰনেট, যিটো আমি কুৱেশ্যন নম্বৰ 28ত পাম। আৰু এটা আছে কুৱেশ্যন যিটো আমি 30ত পাম, মোবাইল ফোন, টেলিফোন, স্মাৰ্টফোনৰ কথাটো আহিলে তাত। এতিয়া কুৱেশ্যন নম্বৰ 28ত যিটো এক্সেছ টু ইণ্টাৰনেট, তাত যদি আপোনালোকে পইণ্ট নম্বৰ 2টো ছিলেক্ট কৰি দিলে, কিন্তু আপোনালোকে যদি 30ত গৈ যিটো মোবাইল আছেনে নাই, যিটো টেলিফোন এণ্ড মোবাইল ফোনৰ যিটো কথা, আপোনালোকে যদি ন' ছিলেক্ট কৰি দিয়ে, তেনেহ'লে কিন্তু দুইটা কুৱেশ্যনৰ আনচাৰটো খেলি মেলি হৈ যাব। এটাত আপোনালোকে ক'লে যে আপোনালোকে ইণ্টাৰনেটটো মোবাইল ফোনত চলে, আকৌ নেক্সট কুৱেশ্যনটোত আপোনালোকে কৈ দিলে যে আপোনালোকৰ ফোনেই নাই বুলি, তেনেহ'লে আপোনালোকৰ গোটেই খেলি মেলি হৈ যাব। সেইবাবে এই দুটা কুৱেশ্যন আপোনালোকে ভালকৈ চাব লাগিব। ইয়াৰ লগতে কিন্তু আৰু এটা কুৱেশ্যন কানেক্টেড হৈ আছে, সেই কুৱেশ্যনটোও মই দেখাই দিছোঁ। কোনটো কুৱেশ্যন? যিটো একেবাৰে শেষত আছে, মোবাইল নম্বৰ। আপোনালোকে মোবাইল নাম্বাৰসমূহ কালেক্ট কৰিছে। এতিয়া ধৰি লওক আপোনালোকে এক্সেছ টু ইণ্টাৰনেট যেনিবা নাই বুলিয়ে দেখাই দিলে, ন' বুলিয়ে দেখাই দিলে, বা অন লেপটপ বা কম্পিউটাৰ বুলি দেখুৱাই দিলে, আৰু নেক্সট বাৰ আপোনালোকে যিটো 30 কুৱেশ্যন আছিলে তাত যেনিবা আপোনালোকে মোবাইল ফোনটোত নাই বুলি দেখাই দিলে, কিন্তু যিটো 34 কুৱেশ্যন আছিলে 34 কুৱেশ্যনটোত আপোনালোকে মোবাইল নাম্বাৰটো লিখি দিলে। এতিয়া গোটেইকেইটা খেলি মেলি হৈ থাকিলে নহয়, যে আপোনালোকে আগত কৈ আহিলে 30 কুৱেশ্যনটোত যে তেওঁলোকৰ মোবাইল ফোন নাই, কিন্তু আপোনালোকে আকৌ মোবাইল নাম্বাৰটো দি দিলে। মোবাইল ফোন নথকা মানুহ ঘৰত মোবাইল নাম্বাৰ ক'ৰ পৰা আহিলে? কথাটো প্ৰশ্নটো সেইটো, ঠিক আছে। এই এনেকুৱা ধৰণৰ সৰু সৰু কথা কিন্তু আপোনালোকে ভালকৈ চাব লাগিব যে এনেকুৱা ধৰণৰ খেলি মেলি হৈছে নেকি। এতিয়া এই কথাটো চাব লাগিব বেছি ভালকৈ ছুপাৰভাইজাৰ কেইজনে। ইনুমাৰেটৰসকলে ফিল্ডত যাওঁতে যথেষ্ট কষ্ট হৈছে, তেওঁলোকে বহুত দুৰ্গম অঞ্চলত যাব লগা হৈছে, কেতিয়াবা তেওঁলোকৰ সেই তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যনত অলপমান খেলি মেলি হৈ যোৱা চান্স থাকি যায়। কিন্তু সেই কথাখিনি ঠিকেই আছেনে নাই, এনেকুৱা ধৰণৰ পইণ্টবোৰ ঠিকেই গৈছেনে নাই, সেই কথাটো কিন্তু ছুপাৰভাইজাৰ কেইজনে এবাৰ চেক কৰিব। তাৰ পাছতহে আপোনালোকে অ'কে কৰি চিং কৰিব। ঠিক আছে, আজিলৈ ভিডিঅ'টো মই ইমানতে ৰাখিব বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে কথাখিনি বুজি পাইছে, আৰু চেঞ্চাছৰ লগত ৰিলেটেড যদি আৰু আপোনালোকে ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে এই যিটো ইউটিউব চেনেল আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।